পিছকে বনাবা এইবোৰনো কিমান বনাবি দিনবোৰ নগৈছে দেই আমনি লাগিছে ক'বলৈ যাওঁগে বুজিছ কিমান থাকিবি ঘৰত ক'লে যাওঁ ক'বলৈ যাওঁ লাগিছে যাবি নহ'বা আজি ওলাই ক'ত ওলাই যাবি ওলাই যাব পাৰি যাওঁ ব'ল নহ'লে ঘৰত পাৰ্মিশ্যনটো লৈ লওঁ কিবা কয় আকৌ ল'ৰা চাবলৈ যাম বুলিয়ে ক'ব সেইটোৱে হয় এতিয়া কাৰ ঘৰলৈ যাম বাৰু বহুত দিন হ'ল কাৰ ঘৰলৈ যাবলৈও পোৱা নাই সিহঁতৰ ঘৰলৈ যাম কি কৰিছে বহি লৈ ইয়াত এজনী আহিলে আমি ক'বলৈ যাম বুলি ভাবিছিলো আকৌ ৰিল বনাইছিলি হবাই তাকে উলিয়াই আছিলো মোবাইলটো ভালে কৰিলি মোবাইল এটা ল'লো নহয় মোবাইলটো চাৰ্জত থৈছো হেৰি আকৌ 50,000 ল'লে পাই এইটো কি জানো EMI নে কি সেই তাকে ল'লো আৰু পাৰ্টিটো খুৱাব আকৌ পাৰ্টি খুৱাম ৰ ইমান ডাঙৰ মোবাইল লৈছ খুৱামি মই সেই পইচা কেইটামান পাবলৈ আছে পাই লওঁ বাৰু ইমান সস্তীয়া মোবাইল চলাইছ চা কেনেকুৱা উঠিছে কোলা কোলা নিয়ে নহয় তোৰ নিচিনা নহয় আমাৰ বুঢ়া ঘৰ হয় পাই মই আকৌ চাৰ্জত দি থৈ আহিলোঁ আকৌ মই আনিম বাৰু দেখাবলৈ তোৰ লগত মেলাব পোৱাই নাই আমি ইমান সস্তীয়া বস্তু লৈ নাথাকোঁ চোলাও দেখিছানে এইটো কালি কিনিছিলোঁ 1500 ল'লে কি পিন্ধ এইটো মই ভালকৈ পিন্ধিবি ভাল চোলা এটা পিন্ধিবি তেতিয়াহে ভাল লাগে কিবা পাতিছিলি নাই পোৱা দাদা আছে ঘৰত কৈছে গাড়ী এখন লৈ দিম বুলি কিবা হয় এতিয়া তহঁতি যাবি গাড়ী ল'লে 2চকীয়া নে 4চকীয়া 4চকীয়া আমি আৰু 2চকীয়া চলোৱা মানুহ যে সুধিলি আৰু কথা পাই নেনাচো এইবাৰ গাড়ী লৈ বিহুত নাচিবলৈ হ'ব ওলে যাম তলে যাম ক'তনো নাচিবলৈ সময় হ'ব ফুৰিবলৈহে যাম এইবাৰ আমাকো নিবি আকৌ নিম আৰু তেলৰ খৰচটো দিলে তহঁতে চবকে লৈ যাব পাওঁ আৰু এনে তেল এনেই ওপৰতে নিব নোৱাৰো নহয় আৰু তহঁতক চবকে মই নাযাওঁ দেই তই যাবি এনেই মই নেবা বিহু নাচিম নেকি নাচিবি ময়ো নাচিব লাগিব নহয় বিহু নাচি তোকো লৈছে নি কি কৰিবিনো বিহুডাল নাচিনো তহঁতিনো কি কৰিবি বছৰেকৰ মই বিহুটোহে নাচিম আৰু তই ফুৰিবলৈ যাবি আমি নাযাওঁ এদিন পইচা আমি আৰু সেইবোৰ সস্তীয়া মস্তীয়াকৈ পইচা চইচা নাপাকে আমি বিহু চিহু নেনাচোগৈ আৰু মই আৰু ইমান আৰু হেৰি নহয় মোক ডিমাণ্ডত নিলেহে মই বিহু নাচিবলৈ যাম কোনোবাই মই এনেই নাযাওঁ এইবাৰ সেইডাল গা বা ক'ত ভাঙিবগৈ বা ডিমাণ্ডত নিয়ে কি নহয় এই কথা এটা কৈছিলোঁ তহঁতৰ গাড়ী চাড়ী একো লোৱাই নাই নি আৰু তহঁতিবোৰে কি কবি আমি কি বুলি ক'লি ফিট মাৰি মই ফিট মাৰো তই দিনটোত চাগে 24 ঘণ্টা মই 25 বাৰমান তই ফিটে মাৰিয়ে থাক সঁচা কথাটো ক'লে ফিট মাৰ হয় দেখিবি নহয় ল'ম নে নল'ম সময়ত কবি পুৰণা চোলা পিন্ধি আহিছ আকৌ 1500 ৰংটো এনেকুৱা হ'ল বুলি মই পুৰণা চোলা হ'ল দেখিয়া আছো কাহানি বাবা পিন্ধি থকা এনেই এনেকুৱা কথা নকবি ক'ত ফিট মাৰো শুনিছ তহঁতি মই ক'ত ফিট মাৰিছোঁ আজিলৈকে ক'ত ফিট মাৰিছোঁ মই আজিলৈকে দেখি যেতিয়া সঁচা হ'ব না তেতিয়া গম পাবি তেতিয়া লাজ পাবি নহয় এতিয়া মই তহঁতৰ ফালে পক দিও নাচাওঁ এনেকৈ নালাগে চাব তই নাচালেও হ'ব আমি নাচালেও থাকিব পাৰিম তইহে খুৱাইছ আমাক যেনিবা খোৱা চোৱাৰ লগত কি কথা আছে মই সঁচা কথাটো কৈছোঁ আকৌ তাই আকৌ শুনিবলৈ মই ফিট মাৰিছোঁ ফিট মই শুনিছ কোনোবাই না ফিট মাৰিছোঁ মই ফিট মাৰিছোঁ ল'লে দেখিবি তেতিয়া লাজ পাবি নহয় তেতিয়া লাজ ল'লে গাবিহি লোৱা আগতে গাম মই তহঁতি যে ল'ব নোৱাৰিলি সেইকাৰণেহে গাইছ মই চাই থাক মই যদি কাইলৈ ভিতৰত 4চকীয়া আনি ইয়াত যদি মই এনেকৈ ঘূৰাই নুফুৰোঁ তেতিয়া মোৰ তোৰ ককাইৰে চুলি এডালো নথয় যা সি মোক কি কৰিব সি লৈ দিব সিও চলাব ময়ো চলাম কাইলৈৰ ভিতৰত যদি লৈ দেখাব ন তাৰপিছত চাবি তহঁতি গম পাবি মই ফিট মাৰি নুফুৰোঁ সঁচা কথা কওঁ আৰু মানুহবোৰে মোক ফিট মাৰি ফুৰ বুলি কৈ মাৰিব ফিট মাৰিব সেইবুলি মই ফিট মাৰি ফুৰোঁ নি আৰু পিছে ফিট মাৰ আকৌ দেখাতে লাগে কি ক'লি দেখাতে লাগে তহঁতি মোক কোনফালে মই ফিট মাৰ দেখিছ কচোন মাচোন মা কিমান ফিট মা তহঁতৰ ওচৰলৈ আহিবই নাপাইছিলে মই আকৌ ভাবিলোঁ তহঁতৰ ওচৰলৈকে যাওঁ এডোখৰতে বহি আছে বোলো এইফালেকে ওলাই আহিছিলোঁ তুমি কোনে আহিবলৈ কৈছিলে মই ভাবিছিলোঁ লগত যাওঁ বোলো তহঁতৰ ওচৰলৈকে নহ'লে ফিট মাৰি দিবলৈ নালাগে নহয় মইনো কেতিয়া ফিট মাৰিলোনো তইতো 1500 টকীয়া বুলি কৈবি নি এইটো হয় দামী হোৱাৰ কাৰণে দামী বুলি কৈছোঁ আকৌ কালাৰটোহে এনেকুৱা এইটো তোৰ এনেকুৱা দুটা আছে নিজে যে পিন্ধিবলৈ নাই পোৱা লোকক কৈ দিলি আছে নি বাৰু
ক'ব নোৱাৰো দেই মই একে দেখি আছো পিন্ধি থকা মই এইটো গাড়ীৰ পৰা দেখিয়া হলা আহিবই নাপাইছিলে মোৰ তহঁতৰ ওচৰলৈ ভাল পাইছিলো আজি এই ফিতৰ মাৰোতে কোনোবা দিনা মোৰ ৰাম টাঙোন পৰে বুলিয়ে ভয় হৈছে ভাল পাইছিলো ঐ মই জিন্দগী নাহোঁ তহঁতৰ ওচৰলৈ জিন্দগী না মোৰ আজি জীৱন গ'ল হেঁতেন ঐ চেণ্ডেলযোৰ থাকি আহিলে নহয় বাদ দে নালাগে মোক চেণ্ডেল